হাই, কি খবৰ? এতিয়া পিছবেলা সময়, বহুত গৰম পৰিছে। আৰু কি ক'ম, চকচোন এবাৰ আকাশখন, ইমান গৰম ৰে ৰ'দ। বহি আছে মানুহ। কাপোৰ ভৰাওঁ এয়া কাপোৰকেইটা ভৰাই লওঁ। অলৰেডি মোৰ কাপোৰ জপা হৈ গ'ল, লৈ আহিছোঁ। কালি মোবাইল এটা অনা হ'ল আমাৰ। মোবাইলটো দৰকাৰী হৈ আছিলে, আমাক লাগিছিলে মোবাইল এটা, খুব প্ৰয়োজন হৈ আছিলে। তাৰমানে মোৰ হাজবেণ্ডৰ মোবাইলটো বেয়া হৈ থাকিলে, দেখিছে নহয়, এইটো কৰিলত একো নেদেখা হৈ থাকিলে, এইটো বেয়া হৈ থাকিলে, আমাৰ মোবাইল এটা লাগে। এইটো আনিলে কালি, নাৰ্জো 24। এইটো কেনেকুৱা লাগিছে ক'বচোন, আপোনালোকে ইউজ কৰিছেনে বাৰু? এইটো চাৰ্জাৰ তাৰ। এতিয়া যিটো মোবাইলত মই ভিডিঅ' কৰি আছোঁ, ভিডিঅ' কৰা মোবাইলটো এইটো আনিছে, কিন্তু আপোনালোকক এনেই বক্সটো দেখাই দিছোঁ আৰু। বক্স নোলোৱাই হৈ দেখিলেচোন, মানে হাতত মোবাইলটো লৈ আছোঁ যে দেখাব বেয়া হৈছে, দেখিছে? এইবিলাকেই আৰু, এইটো ভিতৰটো। বাকী আগৰ মোবাইলটো মোৰ আছে, আগৰটো একেই আছে, ৰিয়েলমি আছে। এইটো আনিলে, এইটো কি আছে, নাৰ্জো 24। এইটো ঠিকে আছে চলাবলৈ, কিন্তু আগৰ লেখীয়া ইমান ভাল নহয়। ইমান জল্দিটো আগৰটো লেখীয়া ভাল নাপাওঁ ন, সেইবাবে এতিয়া এইটোকে চলাই আছোঁ আৰু। দুদিন হৈছে অনা, থাক বক্স পিছত ঠিক কৰিম। বহুত গৰম পৰিছে। মোৰ আগৰ মোবাইলটো আছিলে এইটো ক'ব এজনে কি লুকা ভাকু খেলি আছে মোৰ লগত, এইটো দেখিছে, এইটো চব ঠিক হৈ আছে, একো প্ৰব্লেম নাই এইটো। এইটো একো প্ৰব্লেম নাই, এইটোৱে প্ৰব্লেম। এইটো প্ৰব্লেমৰ বাবে এতিয়া যিটো ভিডিঅ' কৰি আছোঁ সেইটো কিনা হ'ল। মই আপোনাৰ নেক্সট আকৌ ভিডিঅ' বনালে দেখাম আৰু। আৰু আমাৰ হেৰিয়ে কি কৰিছে দেখাওঁ নেকি, নেদেখাওঁ দে। আৰু একো নকওঁ, আজি ভিডিঅ'টো ইমানতে।